কলম দেউতাই চিনাকি কৰি দিছিল তাইক মোৰ সতে। মোৰ অবাক চাৱনীত তাই হৈছিল নেকি অপ্ৰস্তুত? মোৰ ফৰিং হাতৰ স্পৰ্শত তাই হৈছিল নেকি শিহৰিত? কতবাৰ তাই সৰকি গ'ল মোৰ আঙুলি ফাকেৰে, নিৰ্মমতাৰে ভাঙিলো তাইৰ থুনুকা হৃদয়। মোৰ অযত্নতো তাই বুকুত সাঁচিছিল নেকি প্ৰেম? নহলে কিয়নো এৰি যোৱা নাছিল মোক অৱজ্ঞাৰ ধুমুহাৰ পিছতো? তাই কান্দিলে নিচুকোৱা মোৰ মনত নপৰে। তাইৰ অভিমান ভাঙিবলৈ মই কোনোদিন চৰাই হোৱা নাই। তথাপি কিয় লৈ ফুৰো তাইক মোৰ বুকুৰ কাষত? যদিও এতিয়াও কোনোবাই বিচাৰিলেই বেশ্যাৰ দৰে হাতত তুলি দিওঁ সচেষ্টভাৱে। মোৰ পাহৰি যোৱা স্বভাৱৰ বাবে বহুদিন তাই কান্দি আছিল চাহ দোকানৰ টেবুলত, কোনোবা মাতৃয়ে ডাষ্টবিনত এৰি থৈ যোৱা অবৈধ শিশুৰ দৰে। মই পৰিছো নেকি প্ৰেমত তাইৰ? পৰিছো নেকি প্ৰেমত? যদি তাইয়েই মোৰ অজান প্ৰেয়সী, তাইক সজাব খোজো এখন তৰোৱালৰ দৰে, যিয়ে ফালি নেফানেফ কৰিব কজলা ৰাতিৰ সকলো বিষাদ। এতিয়া তাইক মই এৰিব নোৱাৰো। তাইৰ মমতা কৰুণ স্পৰ্শত মই ধুমুহা ধুমুহা খেলিম, লিখিম ভোকৰ পৃথিৱীৰ নিলিখা ইতিহাস।